নমস্কাৰ বন্ধু বান্ধৱীসকল, এইচআৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে এডব ফটোশ্বপত ফটো কেনেদৰে এডিট কৰিব লাগে। সবলক ভিডিঅ'টো দেৰি নকৰাকে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ফাৰ্ষ্টতে আপুনি ডেস্কটপত ফটোটো কালেক্ট কৰি ল'ব লাগিব। এনেদৰে কালেক্ট কৰি পেলাই আপুনি ইয়াতে ক্লিক কৰি পেলাই এডিট বুলি এটা যিটো অপচন আছে এই অপচনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি কিবা কিবি এটা আঁচ টানি দিব। টানি দিয়াৰ পিছত ইয়াতে সেভ কৰি ল'ব। সেভ কৰি লোৱাৰ পিছত এইটো কাটি দিব বা মাইনাছ মাৰি দিব। মাইনাছ মাৰি পেলাই এই ফটোটো এনেদৰে নি পেলাই ইয়াৰ ওপৰত এৰি দিব। তাৰ পিছত এই পেজটো নতুন এটা পেজ খোল খাব এডব ফটোশ্বপৰ। এইটো খুলি যোৱাৰ পাছত তাৰ পিছত আমি কি কৰিব লাগিব, বস্তুটো ওপেন হোৱাৰ পিছত ইয়াতে আমি অকণমান জুম কৰি দিম। জুম কৰি দি ইয়াতে যিমানখিনি হেৰি কৰিব লাগে এডজাষ্ট কৰি ল'ম। যিমানখিনি ক্ৰপ কৰিব লাগে এনেদৰে এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰি লোৱাৰ পাছত তাৰ পাছত যদি বেকগ্ৰাউণ্ড হোৱাইট দিব বিচাৰে হোৱাইট দিব পাৰে, নহলে যদি বেলেগ দিব বিচাৰে ইয়াত বহুত কেইটা অপচন আছে। যিটো দিব বিচাৰে সেইটো দিব পাৰিব। মোৰ হিচাপ মতে মই হোৱাইটটো দি লৈছো। হোৱাইটটোৱে আপোনালোকে ইচ্ছা কৰিলে বেলেগ দিব পাৰিব। তাৰ পিছত ইয়াতে যে আঁচ টানিছিলো এইটো নাইকিয়া কৰিব পাৰিম। এনেদৰে ইয়াতে ক্লিক কৰি তাৰ পিছত ডিলেট বা ডিলেট অপচনত ক্লিক কৰিব। এই বস্তুটো হোৱা নাই, এইটো এনেদৰে টানি তাৰপিছত ইয়াতে ক্লিক কৰি ডিলেট মাৰি দিব, গুচি যাব। বা আৰু এটা বুদ্ধি আছে, ইয়াত যিটো অপচন দেখা পাইছে এই অপচনত এটা ক্লিক কৰি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দি ডিলেটত ক্লিক মাৰি দিব। তাৰপিছত এই বস্তুটো বেকগ্ৰাউণ্ডটো হোৱাৰ পাছত আমি কি কৰিব লাগিব, ওপৰত যিকেইটা অপচন আছে ইয়াত 3 নম্বৰ যিটো অপচন ইমেজ বুলি দিয়া আছে ইয়াতে এটা ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি এডজাষ্টমেন্ট ইয়াত এটা ক্লিক কৰিম। তাৰপিছত যিটো অটো লেভেল বুলি আছে ইয়াতে ক্লিক কৰি দিম। হ'ল। তাৰপিছত আকৌ তাতে যাম, গৈ পেলাই যিটো লেভেল আছে বা কন্ট্ৰল কিবোৰ্ডত টিপি দিব কন্ট্ৰল এল বুলি। দিয়াৰ পাছত অকনমান এনেকে আপোনাৰ হিচাপ মতে এনেদৰে বঢ়াই লব, কমাই লব, এনেদৰে এডজাষ্ট কৰি লব। লোৱাৰ পিছত অকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কন্ট্ৰল এম বুলি কিবোৰ্ডত মাৰিব। এম মাৰি পেলাই ব্ৰাইটনেছ আপ কৰিব পাৰিব, ডাউন কৰিব পাৰিব। আপোনাৰ হিচাপ মতে যিমানখিনি লাগে সিমানখিনি এডজাষ্ট কৰি ল'ব। এনেদৰে মাৰি পেলাই তাৰপিছত অকে ক্লিক কৰিব। অকে ক্লিক কৰাৰ পাছত ইয়াত ফাইল দেখা পাইছে, তাৰপিছত এইটো ছেভ কৰি দিব ফটো। এনেদৰে গৈ পেলাই ছেভ কৰি দিব। এতিয়া আমাৰ কমপ্লিট ফটো এডিটটো হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, ফটোটো প্ৰিন্ট কৰিব লাগিব। প্ৰিন্ট কৰাৰ বাবে এই যিটো মাইক্ৰচফ্ট অফিচ আছে ইয়াত যাব, গৈ পেলাই পেজটো 100 কৰি ল'ব। তাৰপিছত এই ফটোটো কপি কৰি পেলাই ছেভ কৰা ফটো এইটো নহয়, ইয়াতে ছেভ হৈছে মোৰটো এইটো। তাৰপিছত এইটো কপি কৰি পেলাই ইয়াত এইটো পেজ অপেন কৰি ইয়াতে এৰি দিব। এৰি দিয়াৰ পিছত তাৰপিছত সৰু কৰি ল'ব। যাৰ যিটো নৰ্মেল চাইজ আছে সেইটো বনাই ল'ব। বনাই পেলাই তাৰপিছত কি কৰিব, যদি 2টা লাগে 4টা লাগে এনেদৰে কন্ট্ৰলত মাৰি আপুনি এডজাষ্ট কৰি ল'ব পাৰিব। যদি 2টা লাগে এনেদৰে কন্ট্ৰল এ মাৰি পেলাই কন্ট্ৰলত ধৰি এনেদৰে বঢ়াই ল'ব পাৰিব। বাট 2টাই ধৰি লৈছো ফাৰ্ষ্টত। তাৰপিছত ইয়াত যিটো 3 বাৰ দেখা পাইছে ইয়াত এটা ক্লিক কৰিব। এই ফটো কেইটা চিলেক্ট কৰি ল'ব ফাৰ্ষ্টতে। তাৰপিছত ইয়াতে ক্লিক কৰি পেলাই যিটো বৰ্ডাৰ আছে এনেদৰে বৰ্ডাৰ দিব পাৰিব। যাৰ যেনেকুৱা ভাল লাগে তেনেদৰে এডজাষ্ট কৰি ল'ব বৰ্ডাৰটো। ত মোৰ এইটো ভাল লাগিছে, মই এইটোৱে এডজাষ্ট কৰি ল'লো। এডজাষ্ট কৰি লোৱাৰ পিছত কিবোৰ্ডত টাইপিং কৰি দিব কন্ট্ৰল পি বুলি। নাইবা ইয়াতে যিটো আছে ফাইলত গৈ পেলাই প্ৰিন্ট অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত
ইয়াতে এটা ক্লিক কৰিব তাৰ পিছত যেটো ফটো প্ৰিন্টিং হ'ব এটো ক্লিক কৰিব তাৰ পাছত আপুনি কি কৰিব ইয়াতে পেজটো সিলেক্ট কৰি লব কোনটো পেজ ডালিব তো মোৰ ইয়াত আছে A4 টো A4 ক্লিক কৰিলো তাৰ পিছত ইয়াত আছে বহুত দুটা অপচন আছে হাই আছে ষ্টেন্ডাৰ্ড আছে আপুনি যেটো দিব বিচাৰে মই হাই দিলো হাই দি পেলাই ওকে ক্লিক কৰি প্ৰিন্টত ক্লিক কৰি দিব বাস তাৰ পিছত প্ৰিন্ট আউট হৈ যাব মোৰ প্ৰিন্টাৰটো অফলাইন হৈ আছে কিয়নো মই অনেই কৰা নাই তো এনেদৰে ফটো প্ৰিন্ট কৰিব লাগে আজিৰ ভিডিও এইখিনিয়ে যদি ভাল লাগে লাইক কৰিব আৰু এটা কথা জুনে জুনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লব কিয়নো মই এনেকুৱা ধৰণৰ ভিডিও সদায়